আজিৰ সভাত আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰা ডাঙৰীয়া, গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা ডাঙৰীয়ানী, কাৰ্বি আলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং ডাঙৰীয়া, চিপাঝাৰ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক পৰমানন্দ ৰাজবংশী ডাঙৰীয়া, আমাৰ মাজত উপস্থিত সাংস্কৃতিক পৰিকল্পনা বিভাগৰ প্ৰধান সচিব বি কল্যাণ চক্ৰৱৰ্তী ডাঙৰীয়া, আমাৰ মাজত উপস্থিত বিভাগৰ সঞ্চালিকা মীনাক্ষী দাস নাথ ডাঙৰীয়ানী, উপস্থিত বিভিন্ন বিহু কমিটিৰ পৰা অহা বিষয়ববীয়াসকল আৰু সন্মানীয় সুধীবৃন্দ। পোনপ্ৰথমে মই সমূহ অসমবাসীক অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জনাইছোঁ। আজিৰ সভাত আমি মুখ্যতঃ কামৰূপ মহানগৰ, দৰং, নলবাৰী আদি নিকটৱৰ্তী জিলাসমূহৰ বিহু সমিতিৰ বিষয়ববীয়াসকলক নিমন্ত্ৰণ কৰিছোঁ। অহা 2 দিনৰ ভিতৰত জিলাৰ উপায়ুক্তসমূহে প্ৰতিটো জিলাৰে বিহু কমিটিসমূহক নিমন্ত্ৰণ কৰি তেওঁলোকৰ বাবে আমি আগবঢ়োৱা বৰঙণিখিনি মুকলি কৰি দিয়াৰ ব্যৱস্থা কৰিব। আমাৰ জাতিৰ আত্মবিশ্বাস, গৌৰৱ আৰু সাহসৰ সমাহাৰ হ'ল আমাৰ বহাগ বিহু। চহা জীৱনৰ লোক সংস্কৃতিৰ বিধৌত বিহুৰ বৰ্ণিল ৰূপে সকলোকে অনুপ্ৰাণিত কৰি আহিছে। বসন্তকালীন এই উৎসৱৰ লগত জড়িত আছে প্ৰকৃতিৰ সৈতে মানুহৰ আত্মিক সম্পৰ্ক, য'ত প্ৰতিফলিত হয় লোকজীৱনৰ বিভিন্ন ৰংসমূহ। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই বিহুৰ বিষয়ে কৈছিল, জীৱৰ যাত্ৰাৰ ঘাট প্ৰতিঘাতত যেনেকৈ কৃষ্টিৰ ৰূপান্তৰ হয়, সংস্কৃতিৰ আলম লৈ জীৱন যাত্ৰা তেনেকে আগুৱাই যায়। গতিকে জীৱন যাত্ৰাৰ লগত কৃষ্টি সংস্কৃতি ওতঃপ্ৰোতভাৱে জড়িত। যি জাতিৰ কৃষ্টি সংস্কৃতি গতিশীল নহয়, সেই জাতিৰ জীৱন যাত্ৰাও স্থিৰ হয়। অসমীয়া জাতি যে গতিশীল, সেই কথাৰ উমান পোৱা যায় ৰূপান্তৰমুখী বিহু সংস্কৃতিৰ জৰিয়তে। উদাহৰণস্বৰূপে প্ৰাচীন কালত বিহু আছিল গাঁৱৰ সম্পদ। প্ৰকৃতিৰ ৰম্য কাননত নদীৰ পাৰ অথবা পথাৰৰ মাজৰ প্ৰাকৃতিক ৰংগমঞ্চত বিহু অনুষ্ঠিত হৈছিল। কিন্তু সংস্কৃতিৰ বুৱতী সোঁতত কালক্ৰমে বিহুৱে পথাৰৰ গছৰ তলৰ পৰা মঞ্চলৈ আহিল। তাৰ লগে লগে বিহুৰ স্পন্দন অন্য ৰূপেৰে উদ্ভাসিত হৈ উঠে। মঞ্চই বিহুক দিলে সংস্কৃতিৰ মাজেৰে গণসংযোগ সম্ভৱ কৰি তোলাৰ সাধনা। সেই নব্য পৰম্পৰা ৰক্ষা কৰি আজিও অসমত মঞ্চ বিহু উদযাপিত হৈ আছে। সেই উজ্জ্বল পৰম্পৰাৰ ধাৰক আৰু বাহক হিচাপে অসমত আজি প্ৰায়বোৰ অঞ্চলতে মঞ্চ বিহু উদযাপন হৈ আছে। কিন্তু তাৰ লগে লগে আমাৰ যিটো পৰম্পৰাৰ বিহু, সেই বিহুটোক আমি এক সম্পূৰ্ণ শুদ্ধ ৰূপত কেনেকৈ জীয়াই ৰাখিব পাৰোঁ, তাৰ বিষয়েও আমাৰ চিন্তা কৰাৰ প্ৰয়োজন আছে। মই অকণমান সময় আপোনালোকৰ আগত 7 বিহুৰ ধাৰণাটোৰ বিষয়ে ক'ব বিচাৰিছোঁ। বিহু অসমৰ সৰ্ববৃহৎ উৎসৱ। ঋতুৰ সৈতে সম্পৰ্কিত বিহু উৎসৱ বসন্তকালীন উৎসৱটোৱে হৈছে বহাগ বিহু বা ৰঙালী বিহু। বহাগ বিহুৰ সৈতে কৃষি কাৰ্যৰ আৰম্ভণি অথবা উৰ্বৰতাৰ গভীৰ সম্পৰ্ক আছে। কৃষিজীৱী অসমীয়াৰ উৎসৱ বহাগ বিহু অতীতত 7 দিনকৈ পালন কৰা হৈছিল।
চতৰ সংক্ৰান্তিৰ পৰা বহাগ মাহৰ 6 তাৰিখলৈ অতীতত বিহু মৰা হৈছিল। অৰ্থাৎ 7 দিন একেৰাহে বিহু পালন কৰা হৈছিল। 7 দিন ধৰি উদযাপিত হোৱাৰ বাবে বহাগ বিহুৰ আন এটা নাম সাত বিহু। লোক সংস্কৃতিৰ গৱেষক ডক্টৰ লীলা গগৈয়ে সাত বিহু পালনৰ নামাকৰণ এনেকৈ কৰিছে: গৰু বিহু, মানুহ বিহু, হাত বিহু, চেনেহী বিহু, মাইকী বিহু, ৰঙালী বিহু আৰু চেৰা বিহু। হেম বৰগোহাঁইৰ মতে সাত বিহু হৈছে চতৰ বিহু, ৰাতি বিহু, গৰু বিহু, মানুহ বিহু, কুটুম বিহু, মেলা বিহু বা চেৰা বিহু। লোক সংস্কৃতিৰ গৱেষক ডক্টৰ প্ৰফুল্ল দত্ত গোস্বামীয়ে লিখিছে, অসমত এসপ্তাহৰ বাবে বহাগ বিহু পালন কৰা হয় আৰু প্ৰথম দিনটোৰ বিহুক গৰু বিহু বুলি কোৱা হয়। এই দিনটোৱে অসমীয়া নতুন বছৰৰ সূচনা কৰে। গৰুক গা ধুৱাই পুৰণি পঘা আঁতৰাই নতুন পঘা তৈয়াৰ কৰি তাত তুলসীৰ পাতেৰে পানী ছটিয়াই পবিত্ৰ কৰা হয়। গৰু বিহুৰ পাছদিনা প্ৰথম দিনটো মানুহ বিহু। এই দিনটোত কনিষ্ঠজনে জ্যেষ্ঠজনক নতুন বস্ত্ৰ, বিশেষকৈ বিহুৱান যাচি সন্মান প্ৰদৰ্শন কৰে। এই দিনটো বা তাৰ পাছৰ দিনকেইটাত কড়ি খেল বা কণী যুঁজ খেলা হয়। কড়ি খেল খেলিলে বৰষুণ আনে বুলি বিশ্বাস কৰা হয়। আনহাতে কণী হৈছে বংশ বৃদ্ধিৰ প্ৰতীক। তৃতীয় দিনটো হৈছে গোসাই বিহু। এই দিনটোৰ মূল কাৰ্যসূচী হৈছে নামঘৰত প্ৰাৰ্থনা কৰা। তাৰ পৰৱৰ্তী দিনকেইটাত হুঁচৰি, বিহু নাচ আৰু গীত পৰিৱেশন কৰা হয়। বিহু নৃত্যৰ সৈতে ঢোল, পেঁপা, গগনা, টকা, সুতুলি আদি লোকবাদ্য পৰিৱেশন কৰা হয়। 7 দিনৰ অন্তত যেতিয়া হুঁচৰি গোৱা অন্ত হয়, সেইদিনাই বিহু উৰুৱাই বিহুক আনুষ্ঠানিকভাৱে বিদায় জনোৱা হয়। এই 7 বিহুৰ নামাকৰণ যিয়েই নহওক কিয়, অতীতত 7 দিনলৈহে বিহু উদযাপিত হৈছিল। বিহু 7 দিনীয়াকৈ কিয় পালন হয় তাৰো যুক্তিযুক্ততা আছিল। আহোম ৰাজ শাসনকালতে বিহু এক নিৰ্দিষ্ট ৰূপ পৰিগ্ৰহ কৰিছিল। বহুতৰ মতে আহোম ৰজাৰ দিনত ৰংঘৰ চৌহদৰ পৰা নামনিলৈ বিহু মাৰি আহোঁতে কলিয়াবৰত 7 দিন লাগিছিল। সেই 7 দিনতে 7 বিহুৰ নামাকৰণ হৈছিল। তাতে বিহুৱাৰ চুৰিয়া খহি তেওঁলোক ভাগৰুৱা হৈছিল। তাৰ পৰা তেওঁলোকে বিহু মাৰিবলৈ মন নকৰি বিহু সামৰিছিল। সেয়াই হ'ল চেৰা বিহু। চেৰা মানে সৰু বা শেষ বিহু। আমাৰ জনগোষ্ঠীয় লোকসকলেও নিজা নিজা ধাৰণাৰে বিহু পালন কৰে। এই উৎসৱক নিজে দিয়া নামেৰে পৰিচয় তেওঁলোকে দাঙি আহিছে। উদাহৰণস্বৰূপে বহাগ বিহুক বড়োসকলে বৈশাগু বোলে, দেউৰীসকলে এই বিহুক বিচু, ৰাভাসকলে বৈশু বুলি কয়, ডিমাচাসকলে বুচু, টাইসকলে পয়হু, বৈহু, বয়হু আৰু বিহু বুলি কয়। এই বসন্তকালীন উৎসৱটো যিহেতু ঘাইকৈ ৰং ৰইজ কৰা হয়, সেইবাবে বিহু শব্দটো আনন্দ কৰাৰ সমৰ্থক স্বৰূপেও অসমীয়া ভাষাত ব্যৱহাৰ কৰা হয়। বিহুৰ লগত আমাৰ জড়িত হৈ আছে বিহুৱান গামোচাখন। ডক্টৰ প্ৰফুল্ল দত্ত গোস্বামীৰ মতে মানুহে বিহুৰ দিনাখন কনিষ্ঠজনে জ্যেষ্ঠজনক বিহু নাম যাচি প্ৰদৰ্শন কৰে। ডক্টৰ লীলা গগৈৰ মতে আহোম ৰজাৰ ৰাজত্বৰ দিনৰ পৰা গামোচাৰ ব্যৱহাৰ আছিল। বিহু নৃত্য পৰিৱেশনত বিহুৱাই মূৰৰ আৰু কপালত গামোচা মেৰিয়াই লয়। গামোচাই আজিও স্বকীয় বৈশিষ্ট্যৰে নিজক উদ্ভাসিত কৰি অসমীয়া জাতিৰ সংস্কৃতিক প্ৰতিনিধিত্ব কৰে। অসমীয়া গামোচাৰ প্ৰায় 10টা বিভিন্ন প্ৰকাৰ সাংস্কৃতিক পণ্ডিতসকলে বিচাৰি উলিয়াইছে। গোসাঁই ঘৰৰ থাপনা, আসন, ধৰ্মীয় গ্ৰন্থ, মণিকূটত ব্যৱহাৰ কৰা গামোচাখনৰ নাম হ'ল গোসাঁই গামোচা। অসমীয়া জনজীৱনত সবাতোকৈ আদৰণীয় সম্ভাষণমূলক
বিহু গামোচাখন হ'ল বা গামোচাখনৰ নাম হ'ল বিহুৱান। সাধাৰণভাৱে বোৱা আৰু দৈনন্দিন কাৰ্যত উপযোগীখন হ'ল উকা গামোচা। 4 হাত মান দীঘল, 2.5 হাত মান বহল আনাকাটা গামোচা সকাম পূজা পাৰ্বণ আদিত পুৰুষ মহিলা উভয়ে কান্ধত বা ডিঙিত ওলমাই লোৱা কপাহী সূতাৰে বোৱা হাচতি মোটা মজলীয়া কেঁচা সূতাৰ প্ৰয়োগ কৰি বোৱা তিয়নি গামোচা, ৰঙা সূতাৰে সৰু সৰু ফুল দি কপাহী সূতাৰে বোৱা বা সৰু সৰু বুটা দি বোৱা তামোল গামোচা, অসমীয়া জাতিৰ প্ৰতীক স্বৰূপ উন্নত মানৰ কপাহী পাট সূতাৰে বোৱা ফুলাম গামোচা, সুন্দৰ চানেকিৰে কপাহী পাট লুধিয়ানা মুগা সূতাৰে 2 মূৰে ফুল তোলাৰ উপৰিও গোটেই গামোচাখনকে ফুল বা আঁচু দি বৈ লোৱা দৰা বৰণৰ গামোচা, ৰঙা পাট বা কপাহী সূতাৰে বোৱা টঙালী গামোচা অসমীয়া বস্ত্ৰৰ চহকী সম্পদ। গামোচাক লৈ আমি যেতিয়া বিতৰ্ক কৰোঁ সেই সময়ত গামোচাৰ উপকাৰিতা আৰু গামোচাৰ বিভিন্ন প্ৰণালী জনা আমাৰ বাবে বহুত প্ৰয়োজনীয়। উকা গামোচাখন আমি সাধাৰণভাৱে ব্যৱহাৰ কৰোঁ। গামোচাত ব্যৱহাৰ কৰোঁ, সি কেতিয়াবা বিভিন্ন স্থানত থাকিব, কাৰণ উকা গামোচাখন আমাৰ সম্ভাষণৰ প্ৰতীক নহয়। সেইবাবে কেতিয়াবা ছ'চিয়েল মিডিয়াত গামোচা এখন ক'ৰবাত থকা দেখিলেই আমি যিটো হুলস্থুল লগাই দিওঁ, তাৰ আগতে আমি বাছি উলিয়াব লাগে যে গামোচাখন বিহুৱান, গোসাঁই গামোচা নে উকা গামোচা। উকা গামোচা পৰম্পৰাগতভাৱে গ্ৰাম্য জীৱনত আমি দৈনন্দিন কামৰ বাবে ব্যৱহাৰ কৰোঁ। বহুতে গামোচাখন তলত পিন্ধিও ৰাখে, কিছুমানে গামোচাখন দি গা মুছে, গামোচাখন দি বিভিন্ন ধৰণৰ কাম দৈনন্দিন জীৱনত সমাধান কৰা হয়। সেইবাবে ইয়াক দৈনন্দিন কাৰ্যৰ বাবে ব্যৱহাৰ উকা গামোচা বুলি কোৱা হৈছে। সেইবাবে আমি গামোচাতকৈ বিহুৱান আৰু গামোচাৰ মাজৰ পাৰ্থক্য, গোসাঁই গামোচাৰ পাৰ্থক্য, আনাকাটা গামোচাৰ পাৰ্থক্য, তিয়নি তামোল গামোচা, ফুলাম গামোচা, দৰা বৰণৰ গামোচা, টঙালী গামোচাৰ বিষয়ে আমি বুজা উচিত। আমাৰ নতুন প্ৰজন্মই এই গোটেই গামোচাবিধ ক'তো নেদেখাৰ বাবে নতুন প্ৰজন্মই সাধাৰণতে কোনোবা এখন গামোচাক কি ধৰণে ব্যৱহাৰ কৰা হয় তাৰ ব্যৱহাৰ নজনা বাবে আমি কিছু ক্ষেত্ৰত প্ৰয়োজনীয়তকৈ অধিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰোঁ। এইবিলাকৰ বিষয়ে মই কিয় কৈছোঁ আপোনালোকৰ আগত, তাৰ বিষয়ে মই অকণমান পিছত দাঙি ধৰিম। অসমৰ সকলো জাতি জনগোষ্ঠীৰ বাবে গামোচাখন স্বাভাৱিকভাৱে সন্মানৰ প্ৰতীক আৰু আন আন জনগোষ্ঠীসমূহেও গামোচাৰ আকাৰত বা গামোচাৰ প্ৰেৰণাত বা গামোচাৰ দৰে নিজৰ নিজৰ জাতীয় বস্ত্ৰ নিৰ্মাণ কৰি উলিয়াইছে। বড়োসকলে ডিঙিত পৰিৱেশন কৰা সেউজীয়া, বেঙুনীয়া, ৰঙা, নীলা, হালধীয়া, কমলা, বগা আদি হাতুৰঙী সূতাৰ অপূৰ্ব সৃষ্টি আৰণাইখনে বড়ো শিপিনীসকলৰ তাঁত শিল্পৰ সুন্দৰ আৰু অসাধাৰণ কাৰিকৰী নিদৰ্শন দাঙি ধৰে। হালধীয়া আঁচুৰে বোৱা, 2 কাষে হালধীয়া সূতাৰে পাৰি দি বোৱা কোচ ৰাজবংশীসকলৰ গামোচা আওচাই আমাৰ অসমীয়া সমাজৰ সংস্কৃতিৰ ভঁৰালটো সমৃদ্ধ কৰিছে। হস্ত তাঁত শিল্প কাৰ্বি জনজীৱনৰ এক অবিচ্ছেদ্য অংগ। কলা, হালধীয়া, নীলা, বগা, সেউজীয়া আদিত সুন্দৰকৈ সৰু বা ডাঙৰকৈ ফুল বচা, জাকত জিলিকা কান্ধত লোৱা, পাগুৰি হিচাপে বান্ধি লোৱা ৰঙীন গামোচাখনক পহ কাৰ্বি সমাজৰ সন্মানৰ প্ৰতীক। শৰণীয়া কছাৰীসকলৰ সাংস্কৃতিক ঐতিহ্যৰ পৰম্পৰা ৰক্ষা কৰা সেউজীয়া ৰঙৰ 2 ফালে বগা সূতাৰে সুন্দৰভাৱে বুটা বাছি ফুল তুলি বৈ লোৱা গামোচাখনৰ নাম তেওঁলোকে মুক্সা বুলি ব্যৱহাৰ কৰে আৰু ই জনগোষ্ঠীটোৰ বয়ন শিল্পৰ অপূৰ্ব চানেকি দাঙি ধৰে। বেঙুনীয়া, হালধীয়া, ৰঙা, কলা, বগা বিভিন্ন আঁচুৰে বোৱা ৰাভাসকলে কান্ধত লোৱা গামোচাক পাজাৰ আৰু কঁকালত পিন্ধা বস্ত্ৰক পাজালে
বয়ন শিল্পত পাকৈত ৰাভা সম্প্ৰদায়ৰ শিপিনীসকলৰ পাৰদৰ্শিতা আৰু তেওঁলোকৰ পৰম্পৰাগত সুন্দৰ সুনিপুণতা প্ৰকাশ কৰে। অতি সুন্দৰ হালধীয়া, ৰঙা, কমলা, সেউজীয়া আদি ৰঙৰ সূতাৰে সুন্দৰকৈ সৰু সৰু ফুল বা বুটা দিয়া ডিমাচা জনগোষ্ঠীৰ কান্ধত লোৱা গামোচা ৰিচা বিয়া বা যিকোনো ধৰ্মীয় সাংস্কৃতিক অনুষ্ঠানত অতি সন্মানসূচকভাৱে ব্যৱহাৰ কৰা হয়। বগাত ৰঙা আঁচুৰ মাৰি দি এটা মূৰে বেলেগ বেলেগ চানেকিৰে নক্সা দি ফুল বচা মিচিং সমাজৰ ধুনীয়া গামোচাখনৰ নাম হ'ল ডোমৰ। বগা, হালধীয়া, কলা আদি ৰঙেৰে বোৱা এই সুন্দৰ গামোচাই মিচিং বয়ন শিল্পৰ উৎকৃষ্টতা আৰু শিপিনীসকলৰ দক্ষতাৰ স্পষ্ট প্ৰমাণ দাঙি ধৰে। তিৱাসকলে ব্যৱহাৰ কৰা সেউজীয়া সূতাৰ গামোচাখন ফালি কছাৰী জনগোষ্ঠীৰ আলন, টাইফাকে জনগোষ্ঠীয়ে ব্যৱহাৰ কৰা কংখ, টাই খামিয়াংসকলে বৈ লোৱা ফা কংখ আৰু ফাহ আদিয়ে অসমৰ বয়ন শিল্পৰ চহকী ঐতিহ্য, পৰম্পৰা আৰু বিবিধতা চকুত লগাকৈ তুলি ধৰিবলৈ সক্ষম হৈছে। বৈষ্ণৱ যুগৰ ৰামচৰণ ঠাকুৰ বিৰচিত গুৰুচৰিতত প্ৰথমবাৰৰ বাবে গামোচা বা গামচা শব্দৰ উল্লেখ পোৱা যায়। ইয়াৰ এঠাইত মহাপুৰুষ শংকৰদেৱৰ বৈকুণ্ঠগামী হোৱাৰ খবৰ পুত্ৰ ৰামানন্দ ঠাকুৰে মাধৱদেৱ আৰু মাতৃক জনাবলৈ লৰি আহোঁতে মূৰত গামোচা মাৰি আহিছিল বুলি লিখা আছে। এডৱাৰ্ড গেইটৰ এ হিষ্ট্ৰী অফ আছাম পুথিখনত 1739 চনত গামোচাৰ দাম 6 পইচা আছিল বুলি উল্লেখ আছে। প্ৰাচীন কালৰ পৰা অসমত চলি অহা অসমীয়া লোকসাহিত্য, বিয়ানাম, বিহুনাম, হুঁচৰি গাঁও, বৰগীত আদিত গামোচাৰ অনেক বৰ্ণনা পোৱা যায়। আজি আমাৰ ৰাজ্যখনত আমি যোৱা 2 বছৰে আমাৰ জাতিটোৰ নৱজাগৰণৰ বাবে আমি কাম কৰি আহিছোঁ। প্ৰথম অৰ্থত আমি বিচাৰিছোঁ যে অসমীয়া শব্দটোৰ যিটো ৰূপত আমি ব্যৱহাৰ কৰোঁ তাক আমি কেনেকৈ ব্যাপক আৰু ইনক্লুচিভ কৰিব পাৰোঁ। অৰ্থাৎ অসমীয়া শব্দটোৱে মানুহক আমাৰ পৰা দূৰত পঠোৱাক বাদ দি কেনেকৈ মানুহক আদৰি আনিব পাৰে। আমি যেতিয়া আমাৰ বিহুৰ ৰংগমঞ্চসমূহত গামোচাৰ লগে লগে পৰম্পৰাগত জনজাতীয় লোকসকলৰ গামোচাও যেতিয়া আমি ব্যৱহাৰ কৰিম, অসমীয়া বিহুৱে ব্যাপকতা লাভ কৰে। আমি যেতিয়া গামোচাখন উপহাৰ দিওঁ তাৰ লগে লগে বড়োসকলৰ আৰণাই, কোচসকলৰ বা আমাৰ মিচিংসকলৰ বিভিন্ন গামোচাও যেতিয়া তাৰ লগত আমি প্ৰচলন কৰিম, তেতিয়া আমাৰ অসমীয়া সমাজে আমি যে ব্যাপকতাৰ ফালে আগবাঢ়িছোঁ তাক অলপ হ'লেও অংকিত কৰে। যোৱা কেইদিনমান আগতে মই এখন সভাত ভাষণ দি উল্লেখ কৰিছিলোঁ যে আমাৰ অসমীয়া লোকসকলে আমি বিচাৰোঁ যে আমাৰ অসমীয়া ভাষাটো সকলোৱে ব্যৱহাৰ কৰিব লাগে। কিন্তু আমি অসমীয়াসকল এই জাতিৰ খিলঞ্জীয়া কিমান হাজাৰ চনৰ আগৰ তাৰ নৃতাত্ত্বিক বৰ্ণনা যদি আমি চাওঁ তেতিয়ালে দেখা পাওঁ যে জনজাতীয় লোকসকল আমাতকৈ বহু আগতে এই অসম ভূমিত আহি বাস কৰিছিল। গতিকে আমি যদি বিচাৰোঁ যে বড়োসকলে অসমীয়া শিকক, আমিও এটা নহয় এটা জীৱনকালত জনগোষ্ঠীয় ভাষা শিকাটো আমাৰ দায়িত্ব আৰু কৰ্তব্য হয় নে নহয়? আমি যদি এজন অসমীয়া মানুহে মিচিং ক'ব পাৰোঁ, কোনোবাই বড়ো ক'ব পাৰোঁ আৰু বড়োসকলেও যেতিয়া অসমীয়া ক'ব, কিন্তু আমি যদি ভাবোঁ যে ৰেলগাড়ীটো একপক্ষীয়ভাৱে চলি থাকক, সকলোৱে অসমীয়া কওক আৰু আমি কোনেও জনজাতীয় ভাষা নিশিকো, জাতি গঠন স্তব্ধ হৈ যায়, জাতি গঠনৰ পথ ৰুদ্ধ হয়। আৰু সেইকাৰণে মই আহ্বান জনাইছিলোঁ যে আমাৰ অসমৰ শিক্ষাৰ্থী বিদ্যাৰ্থীসকলে অসমীয়া ভাষাৰ লগতে এটা হ'লেও জনজাতীয় ভাষা শিকাৰ বাবে প্ৰয়াস আৰু প্ৰচেষ্টা
হাতত ল'ব লাগে জনজাতীয় সমাজখনক আমাৰ অসমৰ মূল খুঁটিত যেতিয়া আমি সমাহিত কৰি ল'ব পাৰিম আমাৰ জাতি গঠনৰ প্ৰক্ৰিয়া সুন্দৰ হয় সাবলীল হয় আৰু ই নিৰবিচ্ছিন্নভাৱে চলি যাবৰ বাবে ই আগবাঢ়ি যায় আজি আমি দেখা পাওঁ যে যোৱা 2 বছৰত আমাৰ চৰকাৰে লোৱা বিভিন্ন প্ৰচেষ্টাই জাতিটোৰ মাজত এটা আত্মবিশ্বাসৰ এটা নতুন ধাৰণা নিৰ্মাণ কৰি উলিয়াইছে অহা 14 এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উদ্যোগত 10,000 ছোৱালীয়ে বা লৰাই যুৱক যুৱতীয়ে একেলগে বিহু প্ৰদৰ্শন কৰিব তাক আমি কোনেও কল্পনা কৰিব পৰা নাছিলো যেতিয়া আমি এই বিষয়টো আমাৰ কেবিনেটত ৰাখিছিলো প্ৰথম কথা আছিল যে 10,000 ছোৱালী আমি নাচিবৰ কাৰণে ক'ত পাম কিন্তু আজি যোৱাকালিও মই তেওঁলোকৰ প্ৰদৰ্শন চাইছো অকল নাচাই নহয় অত্যন্ত সুন্দৰভাৱে ছোৱালী লৰাসকলে সৰু সজাইত নাচিছে বিশ্বৰ মান আজি তেওঁলোকে সমগ্ৰ ভাৰতৰ দৃষ্টি আকৰ্ষণ কৰিছে যোৱা 7 দিনৰ পৰা ভাৰতৰ বিভিন্ন স্থানৰ বিভিন্ন ৰাজনৈতিক সামাজিক বিভিন্ন কৰ্মীসকলে তেওঁলোকৰ সামাজিক মাধ্যমত বিহুৰ বিষয়ে লিখা পঢ়া দ্ৰুত গতিত বৃদ্ধি কৰিছে যোৱা পৰহি দিনাখন কৰ্ণাটকৰ পৰা মোলৈকে গামোচা জাপি আৰু শৰাইৰ ছবি দি মোক শুভেচ্ছা বনাই মোলৈকে মেছেজ আহিছে তাৰ মানে আজি আপোনালোকে চিন্তা কৰক যে আমি লোৱা এটা সামান্য প্ৰচেষ্টাই আজি সমগ্ৰ ভাৰতবৰ্ষতে আমাৰ জাতিটোৰ ওপৰত নতুনকৈ দৃষ্টি আকৰ্ষণ কৰিছে এইবাৰ প্ৰথমবাৰৰ বাবে আমি অসমত পাৱাৰলুমৰ গামোচাৰ পৰিৱৰ্তে হ্যান্ডলুম গামোচা আমি শিপিনীসকলৰ পৰা ক্ৰয় কৰিছো আৰু বজাৰতো পাৱাৰলুমৰ গামোচা আমি নোহোৱা কৰি হ্যান্ডলুমৰ গামোচা দি আমি অসমৰ হস্ততাঁত বয়ন শিল্পক জীয়াই ৰখাৰ বাবে প্ৰচেষ্টা কৰিছো এই সকলো ব্যৱস্থাই আজি আমাৰ জাতিটোৰ মাজত এক নতুন চেতনাৰ সৃষ্টি কৰিছে আজি আমি যোৱা বছৰ আৰম্ভ কৰিছিলো যে বিহু সমিতি সমূহক আমি অকণমান কৰি সহায়ৰ হাত আগবঢ়াম যোৱাবাৰ আমি অসমৰ 1265খন বহাগ বিহুলৈ আমি 1.5 লাখ টকাকৈ আগবঢ়াইছো আৰু এইবাৰ আমি 2114খন বহাগ বিহুলৈ আমি এই বিহুৰ সাহায্য আমি আগবঢ়াইছো এতিয়া আমি চিন্তা কৰিব লাগিব যে আমাৰ কৰণীয় আৰু কৰ্তব্য কি জাতি গঠনৰ প্ৰক্ৰিয়া যেতিয়া আমি আগবাঢ়ি যাম জাতিয়ে নিজৰ ভৰিৰ ওপৰত থিয় হোৱাৰ এটা প্ৰচণ্ড আত্মবিশ্বাস আমি নিৰ্মাণ কৰিব লাগিব মই বিহু সমিতি বিলাকক বিনম্ৰতাৰে সৈতে আহ্বান জনাম যে বহাগ বিহুক আমি কেতিয়াও মদ আৰু চান্দা সংস্কৃতিৰ লগত জড়িত কৰি দিব নালাগে এই ব্যৱস্থাটোৱে বিশ্বৰ দৰবাৰত আমাৰ জাতিটোক এক তুলুঙা জাতিলৈকে পৰিৱৰ্তন কৰে বিহু কমিটি বিলাকে সদায় চাব লাগে যে বহাগ বিহু আমি কোন আৰ্টিষ্টক মাতি বিহু কৰিলো হি আমাৰ জাতীয় সন্মানক নিদৰ্শন নকৰে আমাৰ নৱপ্ৰজন্মক অসমৰ কৃষ্টি সংস্কৃতিৰ বিষয়ে আমি জনাব পাৰিলো নে নাই আমাৰ নৱপ্ৰজন্মৰ মাজত হুঁচৰি আদিৰ প্ৰতি লৰা ছোৱালীক আকৰ্ষণ কৰিব পাৰিলো নে নাই কোনোবা মানুহৰ টেবুলত ধমকি দি কোনোবা ব্যৱসায় টেবুলত ধমকি দি উপাৰ্জন কৰা টকাৰে অসমীয়া বিহু প্ৰাচীন কালৰ পৰাও নাছিল আৰু তেনেকে আমাৰ জাতি সত্তা নিৰ্মাণো হ'ব নোৱাৰে আৰু সেইবাবে মই সমগ্ৰ অসমৰ বিহু সমিতি সমূহক আহ্বান জনাম যে আমাৰ জাতিটোৰ কপালত থকা আটাইতকৈ বদনামৰ বস্তুটি হৈছে চান্দা সংস্কৃতি আৰু এই চান্দা সংস্কৃতি যেতিয়া আমি নোহোৱা কৰি দিম আপোনালোকে দেখিব আমাৰ জাতিটোৰ সন্মান কিমান বৃদ্ধি পাব যোৱা 2 বছৰত চান্দাৰ ব্যৱসায় নোহোৱা হৈ যোৱাৰ কাৰণে বা কমি যোৱাৰ কাৰণে যতে যাওঁ ব্যৱসায়ীসকলে স্বস্তি নিশ্বাস পেলায় মই বিহু সমিতি সমূহক আহ্বান জনাম যে জাতিৰ গামোচা ডিঙিত লৈ
আমি মানুহৰ ওচৰত হাত পাতিব নালাগে আৰু হাত পতাৰ লগে লগে মানুহক কেতিয়াও বলপূৰ্বকভাৱে কৰাটোতো আৰু ডাঙৰ অপৰাধ মই ভাবো যে লাহে লাহে আমাৰ অসমীয়া মানুহে অন্তত বিহুৰ নামত বলপূৰ্বকভাৱে চান্দা সংগ্ৰহ কৰাৰ প্ৰৱণতাৰ পৰা আঁতৰি যাব কাৰণ তেনে প্ৰৱণতাই আমাৰ জাতীয় সন্মানক আঘাত কৰে তাৰ লগে লগে মই এই কথাও নিশ্চিতভাৱে ক'ব খোজো যে বিহুৰ পেণ্ডেলত মদৰ প্ৰচলনে আমাৰ জাতিটোক দুৰ্বল কৰি তুলিছে কোনোবাই ঘৰত খাওক মোৰ ক'বলগীয়া একো কথা নাই কিন্তু বিহুৰ পেণ্ডেলত মদ খাই ষ্টেজত টেলিভিছনত দেখি থাকো যে একোজন কমিটিৰ সদস্য হওক বা গাঁৱৰ অকণমান প্ৰভাৱী ব্যক্তিয়ে হওক মদ খাই ঢলং পটং কৰি মঞ্চত যিটো উঠি যোৱাৰ চিত্ৰ আমি দেখা পাওঁ এনেকুৱাই মানুহৰ ড্ৰয়িং ৰুমত বিশেষকৈ অনা অসমীয়া মানুহসকলৰ চকুত আমি বৰ হেয় প্ৰমাণিত হওঁ যে আমাৰ জাতিটো এনেকুৱাই নেকি মদ খোৱাক আমিও বাধা নিদিওঁ দোকানটো আমিয়ে খুলি ৰাখিছোঁ কিন্তু তাৰ স্থান কাল পাত্ৰ জনাটো খুব প্ৰয়োজনীয় আৰু মানুহৰ মাজত এটা বিশ্বাস হ'ব লাগে যে চান্দা তোলা টকাৰে এওঁলোকে মদ খোৱা নাই এই বিশ্বাসটো মানুহৰ হলে মানুহে বিহুৰ চান্দা নিজে নিজে দিব কিন্তু যেতিয়া মানুহে ভাবে চান্দা তোলা টকাৰে অমুকে মদ খাইছে তেতিয়া মানুহে কিয় চান্দা দিব মদ খোৱাৰ কাৰণেতো চান্দা নিদিব বিহুৰ কাৰণে চান্দা দিব সেই কাৰণে আমাৰ এই বস্তুটোৰ লগত কেনেকৈ আমি দূৰত আহিব পাৰো অন্তত বিহু পেণ্ডেলত কমিটিৰ বিহুৰ সভাপতি হোৱা মানে আপোনালোকে জাতীয় সন্মানৰ দায়িত্ব লোৱা হ'ল বিহুৰ সম্পাদক হোৱা মানে কমিটিৰ বিষয়বব হোৱা মানে অসমীয়া জাতিৰ সন্মান সেইকেইটা দিন আপোনালোকৰ শিৰত প্ৰতিষ্ঠিত হয় আজি যেনেকে মই মুখ্যমন্ত্ৰী হিচাপে মই ভাল কৰো বেয়া কৰো হি জাতিটোক প্ৰতিনিধিত্ব কৰিব ঠিক তেনেধৰণে বিহু কমিটিৰ সদস্যসকলে সেই অঞ্চলটোত আমাৰ জাতিটোক প্ৰতিনিধিত্ব কৰে সেইবাবে মই আহ্বান জনাম যে বিহুৰ লগত যোগ হৈ পৰা যিটো এটা লাহে লাহে আমি টিভিত দেখা পাওঁ এই ব্যৱস্থাটোৰ পৰা আমি দূৰত যাব লাগে আৰু আমি নিয়ম কৰিব লাগে যে বিহু পেণ্ডেলৰ 200 মিটাৰ 500 মিটাৰৰ ভিতৰত না কোনোবাই মদ খাব পাৰে না কোনোবাই মদ খাই সোমাব পাৰে কাৰণ মহিলাসকল তাত উপস্থিত থাকে এই ধৰণৰ পৰম্পৰাৰ পৰা আমি দূৰত যাব লাগে আৰু তাৰ লগে লগে আমি যিবিলাক হস্তীয়া কাম গঢ়ি তুলো যে বৰষুণ হোৱা বুকাৰ ওপৰত গৈ নাচিব অমুক কৰিব সাংস্কৃতিক অনুষ্ঠান কৰি সব কৰক কিন্তু বিহু শব্দটো সন্মুখত লৈ কিছুমান কাম আমি কৰিব নালাগে যেতিয়া কালচাৰেল শো নাম দিম যি কৰে কৰি থাকক জেঠতো সাংস্কৃতিক অনুষ্ঠান পাতক মাঘতো পাতক অসমত প্ৰতিদিনে সাংস্কৃতিক অনুষ্ঠান হওক কিন্তু বিহু নামটোৰ আমি অপব্যৱহাৰৰ পৰা আমি দূৰত থাকিব লাগে এপ্ৰিল মাহ শেষ হ'ল বিহু শেষ হ'ল এইবাৰ মই জিলা উপায়ুক্ত সকলকো কৈছো যে 1 জেঠৰ পৰা কাকো আমি বিহু পাতিব অনুমতি নিদিওঁ সাংস্কৃতিক অনুষ্ঠান পাতিব অনুমতি দিম কিন্তু বিহু পাতিব আমি কাকো অনুমতি নিদিওঁ কালচাৰেল শো পাতাত আমাৰ কোনো কথা নাই সাংস্কৃতিক অনুষ্ঠান 12 বছৰ 12 মাহ হ'ব পাৰে কিন্তু বহাগী বিদায় হওক বহাগ আদৰণি হওক 31 তাৰিখ পাৰ হৈ যাব তাৰ পিছত আমাৰ নামটো বদলাইহে পাৰমিশন খুজিব লাগিব যে আমি এখন সাংস্কৃতিক অনুষ্ঠান পাতিব খুজিছো আমাৰ আপত্তি নাই জেঠতো পাতক মাঘতো পাতক কিন্তু বিহু পাতিম বুলি জেঠত ক'লে অনা অসমীয়া মানুহসকলে কয় তো বিহু 7 দিনহে আছিলে এতিয়াতো 30 দিন হ'ল এতিয়া কি 60 দিনো চান্দা দি থাকিব লাগিব নেকি এই যিবিলাক প্ৰৱণতা আমি দূৰত ৰাখিব লাগিব কাৰণ জাতি এটাৰ প্ৰতি সন্মান যেতিয়া বাঢ়ে তেতিয়া জাতিটোৱে মুখেদি ক'ব নালাগে ইংগিত কৰিলে কাম হৈ যায় যেতিয়া আত্মসন্মান নাথাকে তেতিয়া আমি ক'লেও কাম নহয় আৰু যিজন ব্যক্তিৰ আত্মসন্মান থাকে তেওঁ মাত্ৰ ইংগিত দিলে কামবিলাক নিজে নিজে হৈ থাকে সেইবাবে মই আশা কৰিম যে আমাৰ বিহু পালনৰ লগে লগে আমাৰ জাতিটোৰ নৱজাগৰণৰ বাবে আমি কাম কৰিব লাগে বিহু সমিতিসমূহে এই ক্ষেত্ৰত নিজৰ নিজৰ দায়িত্ব পালন কৰিব পাৰে যোৱাবাৰো মই আপোনালোকক উল্লেখ কৰিছিলোঁ যে বিহু সমিতিবিলাকে গাঁৱে গাঁৱে হুঁচৰি গোৱা টকা পইচা কালেকশ্যন নকৰাকৈ গাঁৱে গাঁৱে হুঁচৰি গোৱা
ব্যৱস্থাটো আৰম্ভ কৰিব লাগে কাৰণ আমি বিশ্বাস কৰোঁ অসমীয়া মানুহে যে পদুলিত যদি বহাগত কোনোবাই আহি হুঁচৰি মাৰে গোটেই বছৰটো আমাৰ মংগলজনকভাৱে পাৰ হয় কাৰণ হুঁচৰি আশীৰ্বাদ হয় হুঁচৰি এটা সামাজিক সেই ব্যক্তিজনৰ পৰিয়ালৰ ওপৰত দিয়া আশীৰ্বাদ আজি আমি বহু দিনৰ পৰা বিহু কৰিছো গুৱাহাটীতো বিহু কৰিছো অন্তত বিহু কমিটিখনৰ ওচৰে পাজৰে থকা 50 ঘৰ মানুহৰ ঘৰত যদি আমি হুঁচৰি পঠিয়াব পাৰো আৰু চান্দা এটকা 11 টকাতে যথেষ্ট তাতকৈ বেছি আশা কৰিব নালাগে পৰিয়ালটোক যদি আমি আশীৰ্বাদ দি থৈ আহো আপোনালোকে দেখিব পিছদিনা পৰিয়ালটোৱে নিজে আহি বিহু কমিটিত নিজৰ চান্দা দি থৈ যাব আমি কাকো জোৰ কৰিব নালাগে এয়া হৈছে মানুহৰ আদান আৰু প্ৰদান যেতিয়া পৰিয়ালটোক আশীৰ্বাদ দিব পৰিয়ালটোৱে বটা যি দিব সেইখিনি হয়তো এনেই নিদিলেহেঁতেন কিন্তু মনৰ খুব আত্মিক সন্তুষ্টিৰে বটাটোত দিব কিন্তু আজি আমাৰ বহু বিহু কমিটিয়ে এই কামবিলাক কৰা নাই মঞ্চ বিহু কৰিলেও হাত বিহুৰ পৰম্পৰা আমি ৰক্ষা কৰাটো আমাৰ বাবে দায়িত্ব অহা বছৰৰ পৰা আমাৰ অসম চৰকাৰতো আমি সিদ্ধান্ত লৈছো যে আমি চৰকাৰীভাৱে হাত বিহু আমি পতাৰ ব্যৱস্থা আৰম্ভ কৰিম কোনোবা জিলাৰ কোনোবা এটা স্থানত আমি গৰু বিহু পাতিম প্ৰতীকীভাৱে যাতে তাৰ পৰা আন সকলেও প্ৰেৰণা ল'ব পাৰে হাত বিহুৰ পৰম্পৰা আমি অসমত আকৌ ঘূৰাই আনিব খুজিছো আৰু সেই ক্ষেত্ৰত এইবাৰ বিহু উদযাপনৰ পিছত অসমত আমি হাত বিহুৰ এটা নতুন কল্পনাৰে প্ৰত্যেকখন জিলাতে আমি এই ব্যৱস্থা কৰিব খুজিছো যাতে অসমীয়া জাতিয়ে নিজৰ ভৰি তলৰ মাটি কেতিয়াও হেৰুৱাই নিদিয়ে দৰ্জা খিৰিকী খোলা থাকিব কিন্তু ভৰি তলৰ মাটি হেৰাই গলে আমাৰ জাতিটোৰ চিনাকি নোহোৱা হ'ব সেইবাবে ভৰি তলৰ মাটিত আমি দৃঢ়তাৰে থিয় হৈ দৰ্জা আৰু খিৰিকীবোৰ খোলা থৈ দিলে আধুনিকতাও আহিব ৰূপান্তৰো আহিব আৰু ৰূপান্তৰ আৰু আধুনিকতাৰ মাজত জাতিটোৰ যি মেৰুদণ্ড সেই মেৰুদণ্ডও জীয়াই থাকিব পুনৰ এবাৰ আপোনালোক সকলোকে এটা সুন্দৰ বহাগ বিহুৰ বাবে মই মোৰ আগতীয়া অভিনন্দন জনাইছো অসমবাসীক আগতীয়াকৈ বহাগ বিহুৰ ৰঙালী বিহুৰ শুভেচ্ছা জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো ধন্যবাদ